গুড মৰ্ণিং ছাত্ৰ ছাত্ৰীসকল। আজি আমি পঢ়িম অসমীয়া 12টা মাহৰ নাম। অসমীয়া মাহ কেইটা? 12টা। ঠিক আছে, আৰম্ভটো আৰম্ভ কৰোঁ। বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ'ত। অসমীয়া মাহ কেইটা আৰু কি 12টা, হয়নে? কি? বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ'ত হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো চাবা আৰু 12 মাহৰ নামসমূহ জানিবা। ঠিক আছে, আৰু তোমালোকৰ বাবে বনোৱা ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। আজিলৈ ইমানেই। বাই বাই।